এই মুহূৰ্তৰ এতিয়াৰে পৰা ৰাজ্যত প্ৰতি বছৰে হ'ব টেট পৰীক্ষা কাজিৰঙাত এই মন্তব্য কৰে শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে বিশেষ টেট উত্তীৰ্ণ আন্দোলন কৰি লাভ নাই তেওঁলোকৰ ফলাফল উন্নত কৰিবলৈহে আহ্বান জনালে শিক্ষামন্ত্ৰীগৰাকীয়ে পুনৰবাৰ কৈছো যে এতিয়াৰ পৰা ৰাজ্যত প্ৰতি বছৰে টেট হ'ব কাজিৰঙাত এই মন্তব্য কৰিছে শিক্ষামন্ত্ৰী ৰনোজ পেগুৱে বিশেষ টেট উত্তীৰ্ণ আন্দোলন কৰি থাকি লাভ নাই তেওঁলোকে ফলাফল উন্নত কৰিবলৈ আহ্বান তেওঁলোকে যাতে ফলাফল উন্নত কৰে সেই কথা ইতিমধ্যে উল্লেখ কৰিছে শিক্ষামন্ত্ৰীগৰাকীয়ে লগতে কৈছে যে তেওঁলোকে আন্দোলন কৰাতকৈ ফলাফল উন্নত কৰাৰ ক্ষেত্ৰত জোৰ দিয়ক ৰাজ্যত এটা বছৰি টেট পৰীক্ষা হ'ব গতিকে এক প্ৰকাৰ চাবলৈ গ'লে যে নিবনুৱা সমস্যাৰ সমাধানৰ এটা পথ টেট পৰীক্ষা আৰু টেটত উত্তীৰ্ণ হোৱাৰ পিছত যিসমূহ শিক্ষাৰ্থীয়ে ইতিমধ্যে চাকৰি কৰি আছে আৰু তাৰোপৰি যি ইতিমধ্যে মন্ত্ৰীগৰাকীয়ে শিক্ষামন্ত্ৰীগৰাকীয়ে কৈছে যিসকলে প্ৰতিবাদ সাব্যস্ত কৰে বা আন্দোলন কৰে তেওঁলোকে প্ৰথম অৱস্থাত তেওঁলোকে টেট উত্তীৰ্ণ হ'বলৈ চেষ্টা কৰক পৰীক্ষা ভাল কৰিবলৈ চেষ্টা কৰক আৰু কি কৈছিল আগবঢ় টেটটো এটা যোগ্যতা নিৰূপক পৰীক্ষা গতিকে যিসকল আগতে বিভিন্ন কণ্টেক্সুৱেলত কৰ্মৰত আছিলে তেওঁলোকৰ কাৰণে স্পেচিয়েল টেটটো হ'ল কিন্তু 5%টো খুবেই কম 6% পাছ কৰিছে এতিয়া তেওঁলোকে বহুতে কৈছে যে আকৌ এবাৰ পাতক চৰকাৰত আকৌ এবাৰ টেট পাতত আপত্তি নাই সময় সুযোগ হ'লে টেটটো এতিয়াৰ পৰা আমি প্ৰত্যেক বছৰে নিয়মীয়াভাৱেই টেট পাতিবৰ কাৰণে যত্ন কৰিম আৰু এইটো এতিয়া প্ৰতিযোগিতা মানে তীব্ৰ প্ৰতিদ্বন্দ্বিতামূলক হ'ব কাৰণ পাছ কৰিলেই নহ'ব ভাল নম্বৰ পাব লাগিব ভাল নম্বৰ নহ'লেতো যিমানখিনি আমাৰ ভেকেঞ্চি ওলায় সেইখিনিৰ এগেইনষ্টে যিসকলৰ পাৰ্চেণ্টেজ ভাল তেওঁলোকেই চাকৰিটো পাব আৰু ইয়াত এবাৰ সম্পূৰ্ণ স্বচ্ছতাৰে হ'ব কোনো অন্য ধৰণৰ কথা বতৰা একেবাৰে নচলিব গতিকে সম্পূৰ্ণ